आसाम फोकास न्यूज पाटा खन सानाम को सगुन जोहार। आसाम रे बिश्वनाथ जिला रह तेहिं ऑल आदिवासी स्टूडेंट एसोसिएशन धरना कमी हरा ताहें कना। आसाम रेन आदिवासी को जेमन अडी उसरा शेड्यूलिंग से एसटी स्टेटस रे शामिल को लगित आसाम सरकार भारत सरकार ठेन दाबी दहो काते तेहिं आसाम रिया जत्तो जिला सदर रे ऑल आसाम आदिवासी स्टूडेंट एसोसिएशन खन मित धरना कमी हरा को दहो लेदा। आसाम रिया बिश्वनाथ जिला सेमलेद रेन कमिया को हों तेहिं बिश्वनाथ डीसी ऑफिस सामांग रे धरना कमी हरा दहो काते सरकार ठेन मित दाबी सकाम को भेजा केदा। एनते भारत सरकार से आसाम सरकार जहां सरकार गे हिजुक कान आसाम रेन आदिवासी हड़ को लगित दो अकोय सरकार गे मौज मेते बाय नेले पासे मौज तो बाय कमीदा आदिवासी जनगोष्ठी को लगित दो इलेक्शन हिजुक लाहा लाहाते केवले मेना 90% 99% एसटी कमी दो लाहाव कान तपिया मेन खान इलेक्शन पारम लेन खान असेंबली रे मेन बांधो पार्लियामेंट रे मेन आदिवासी एसटी विषय तेदो ओकाटा संसद से असेंबली रेगी ओका दमगे बांको रोड रकाबदा ओनाते ऑल आसाम आदिवासी स्टूडेंट एसोसिएशन रेन कमिया कोदो तिहिं धरना कमी होरा दहो काते सरकार ठेन मित दाबी सकाम को भेजा केदा। আপোনালোকে গম পাইছে যে আজি সমগ্ৰ অসমতে সদসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমাৰ যি দীৰ্ঘদিনীয়া দাবী আছিলে জনজাতিকৰণৰ বিষয়টো আজিলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আপোনালোকে জানে যে প্ৰত্যেকটা নিৰ্বাচনৰ সময়ত তেওঁলোকে আমাক আদিবাসী জনগোষ্ঠীটোক তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে 80% হৈছে 90% হৈছে বুলি খুদ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এই ধৰণৰ বক্তব্য আগবঢ়াই তেওঁ আজি মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ল কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজিলৈকে যিটো জনজাতিকৰণৰ যিটো বিষয় আছিলে আজিলৈকে আমি কিন্তু বিধানসভাত একবাৰো উপস্থাপন হোৱা বা আলোচনা হোৱা আমি নেদেখিলোঁ আৰু আপোনালোকে জানে যে আমাৰ আদিবাসী জনগোষ্ঠীৰ কেইবাগৰাকীও সাংসদ আছে আৰু বৰ্তমান আমাৰ লোকসভা চলি আছে আৰু লোকসভাটো আমি ভাবিছিলোঁ যে আমাৰ যিসকল আদিবাসী জনগোষ্ঠীৰ পৰা মন্ত্ৰী এমএলএ হৈছে এমপি হৈছে তেওঁলোকে নিশ্চয় এই জ্বলন্ত বিষয়টো তেওঁলোকে উপস্থাপন কৰিব কিন্তু দুৰ্ভাগ্যজনক আজিলৈকে পল্লৱ লোচন দাসেই হওক বা ৰামেশ্বৰ তেলীয়ে হওক বা আৰু আমাৰ অসমৰ যিসকল সাংসদ আছে তেওঁলোকে কিন্তু আজিলৈকে বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা হকে কিন্তু এটা শব্দও আমি কোৱা নেদেখিলোঁ গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি অসম চৰকাৰক আৰু ভাৰত চৰকাৰক দাবী জনাইছোঁ যেতিয়ালৈকে আমাৰ জন্মস্বত্ব অধিকাৰ জনজাতিকৰণ প্ৰদান নকৰিব তেতিয়ালৈকে কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমাজে এই যি আন্দোলন এই আন্দোলনৰ ধাৰা অব্যাহত থাকিব। যি নিৰ্বাচন আহে সেই সময়ত আপোনালোকক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পিছত সেই প্ৰতিশ্ৰুতিসমূহ আপোনালোকে কোৱা মতে এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণ কৰা নাই কি ক'ব? হয় তেওঁলোকে আচলতে আদিবাসী জনগোষ্ঠীৰ যিটো সহজ সৰল মনোভাৱক লৈ তেওঁলোকে আচলতে হেতালি খেলিছে আৰু এটা সময়ত তেওঁলোকে যেনেকৈ এই আদিবাসী জনগোষ্ঠীটোক সহজ সৰল পাই যেনেকৈ ঠকিছে এটা সময়ত কিন্তু তেওঁলোকেও শিক্ষা পাবলৈ সময় আহিছে আৰু নিশ্চয় ইয়াৰ বৰংগনি আদিবাসী জনগোষ্ঠীয়ে আগবঢ়াব তেওঁলোকলৈ। চাওক আজি আমি অল অসমত আজি আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ যিহেতু আমাৰ যিবিলাক সাংসদ বা এমএলএ আছে তেখেতসকলে আজিলৈকেও আদিবাসীৰ বিষয়ে কোনোদিন বিধানসভা বা পাৰ্লিয়ামেণ্টত আমি মাত মতা দেখা নাই আৰু আমি অতদিন ধৰি আন্দোলন কৰি আহিছোঁ আজিলৈকেও আমাৰ দাবীসমূহ মানে অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাক মানে সম্পূৰ্ণ কৰিব পৰা নাই তাৰ কাৰণে আমি দুখিত লাজ লাগিব লাগে আমাৰ যিবিলাক নেতা পাৰ্লিৰ নেতাবিলাক আছে তেখেতসকলে একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণেহে নেতা হৈছে নিজৰ জনগোষ্ঠীটোৰ কাৰণে আজিলৈকে কোনো ধৰণৰ মাত মতা নাই আজি অন্য জনগোষ্ঠীৰ মানে এমএলএ হওক বা মানে সাংসদে হওক আজি চাওক তেখেতসকলে নিজৰ জনগোষ্ঠীৰ কাৰণে কিমান চিন্তা কৰি কিমান ডেভেলপ কৰিছে কিন্তু মই ক'ব বিচাৰোঁ আমাৰ পল্লৱ লোচন দাস তেখেতে সাংসদ হয় মানে নিজৰ মানে জনগোষ্ঠীটোৰ কাৰণে আজিলৈকে কোনো ধৰণৰ পাৰ্লিয়ামেণ্টৰ মাত মতা দেখা নাই আৰু যিখিনি আমাৰ মানে বিধায়ক আছে তেখেতসকলৰো লাজ লাগিব লাগিছিলে যে আদিবাসী জনগোষ্ঠীটোৰ নাম লৈ পেলাই তেখেতসকলে আজি মানে আদিবাসী ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে
আমি ধিক্কাৰ দিছোঁ তেখেত এনেধৰণৰ আদিবাসী নেতাবিলাকক। কিয় কি আদিবাসীক মানে ভোটৰ কাৰণেহে আদিবাসী বুলি তেখেতসকলে মানে ভোটটোক মানে ল'বৰ কাৰণেহে আদিবাসীক মানে লাগে, কিন্তু একমাত্ৰ তেখেতসকলৰ নিজৰ স্বাৰ্থৰ কাৰণেহে আজি MLA বা MP হৈছে। একমাত্ৰ নিজৰ সম্পত্তি গোটাবৰ কাৰণে MLA মন্ত্ৰী হৈছে বুলি ক'ব বিচাৰোঁ মই। আজি চাওক তেখেতসকলৰ কি আছিলে, কিন্তু আজি MLA মন্ত্ৰী হৈ পেলাই কিমান বিঘা বাগান খুলিলে, কিমান সম্পত্তি গোটাইছে, কিন্তু আদিবাসী জনগোষ্ঠীটোৰ কাৰণে কি কৰিলে? আজি আমি আদিবাসী হয় বুলি তেখেতসকলক আমি ভোট দি পেলাই জিকাই পেলাই আজি বিধানসভা বা পাৰ্লিয়ামেণ্টত পঠিয়াইছিলোঁ, কিন্তু পাৰ্লিয়ামেণ্ট বা বিধানসভাত গৈ পেলাই আদিবাসী জনগোষ্ঠীটোৰ কাৰণে তেখেতসকলে আজিলৈকে মাত নমতা মানে দালালি নেতা বুলি ক'ব বিচাৰোঁ মই। আমাৰ যিবিলাক আদিবাসী দালালি নেতা আছে তেখেতসকলে এইবাৰ মানে ভালকে মানে আমাক যেনে ধৰণৰ লালিপপ খুৱাইছে তেখেতসকলে লালিপপ খাবলৈ মানে সাজু হৈ থাকক এইবাৰ ইলেকশ্যনত। আমি প্ৰত্যেকবাৰে আমি মানে শান্তশিষ্টভাৱে মানে আন্দোলন কৰি আহিছোঁ। যেনেকৈ কৃষি আন্দোলন হৈছে আমিও তেনেকৈ আন্দোলন কৰিবলৈ আমিও মানে এতিয়া মানে বাধ্য হৈ যাম। Assam Focus.